হেল্ল' এভৰিৱান, আজি হৈছে গৰু বিহু। গৰু বিহু দিনাখন অসমীয়া পৰম্পৰা 100 এবিধ শাকৰ সৈতে পঁইতা ভাত খোৱা। তাৰে মাজতে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনালোঁ। সেয়েহে ঘৰৰে বাৰীৰে পৰা শাক কেইডালমান তুলো বুলি আহিলোঁ। বাৰীতেতো ইমান শাক নোলায়, বজাৰৰ পৰাও অনা মিলাব লাগিব। এইফালে এয়া মই চাটনিৰ কাৰণে ৰেডি কৰিছোঁ। শাকখিনি ভালদৰে ধুই পখালি কাটি কুটি ল'লোঁ আৰু এয়া আমলৈটো। তাৰে পিছত কেৰাহীত অলপ সৰহকৈ তেল দিছোঁ। তাত দিছোঁ অকণমান পাঁচফোৰণখিনি ফুটাই লৈছোঁ আৰু এতিয়া দিছোঁ পিঁয়াজখিনি ভালদৰে ভাজা হোৱাৰ পিছত আৰু তেলতে হালধি দিছোঁ। তেলে এয়া কাটি থোৱা শাকখিনি দিছোঁ আৰু ভালদৰে লৰাই লৈছোঁ। আৰু তাৰে পিছত দিম আমি সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া ঢাকনখন মাৰি অলপ সময় থ'ম। আৰু এইফালে চাটনিৰ কাৰণে ৰেডি কৰিছোঁ আদা, নহৰু, জলকীয়া, পদুনা আৰু নৰসিংহ। এইফালে ভাজিখিনিও অলৰেডি হৈছেগৈ। তাৰ মাজতে ডিম এটা ভাঙি দিছোঁ আৰু এইফালে আমাৰ চব্জিকণ ৰেডি হৈ গ'ল।